বুৱাৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড লজ্জিত গাঁওবাসী ঘটনাস্থলীত আৰক্ষী ভবানীপুৰৰ কাটলা গাঁৱত সংঘটিত হ'ল এনে কাণ্ড যাক লৈ গাঁওবাসীৰ মাজত চলিছে বুবু বাবা স্বামী গুৱাহাটীত থকা অৱস্থাত কিয় দেউৰেকে সোমাইছিল বুৱাৰীৰ কোঠাত কিয় বুৱাৰীয়ে কৰিলে এনে কাণ্ড শুনক ৰাইজে কি কয় কি হিচাপত হল নিশ্চয় গাৰ্জেন তৰফৰ পৰা জানে আজিৰ ঘটনাটো নহয় এটি নিশ্চয় জানে গাৰ্জেন তৰফে মুৰব্বী মায়েক আছে বাবেক আছে তেওঁলোকে জানে গতিকে প্ৰধান শাস্তিটো মায়েক বাবেকৰ ভিতৰত হ'ব লাগে কি কাৰণে এইটো আজিৰ ঘটনা হোৱা নাই আগে পাছতো হৈ আছে হয় নে নহয় মায়েক বাবেকে নিশ্চয় জানে এইটো এটা দুৰ্নীতি হৈ আছে কিয় তাৰমানে এইটো তদন্ত লোৱা নাই আজি কিয় এই দুৰ্নীতি হ'ব লগা হ'ল গাঁৱৰ 30 চলি লজ্জিত হ'ল না ইমান এটা ডাঙৰ ঘটনা লজ্জিত হয় মাক বনি গোটেই আছে এইটো এটা লজ্জিত হয় যদিও আৰক্ষীৰ আমি